মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিম। গতিকে তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। এতিয়া ইয়াত দিয়া হৈছে অসমকে ধৰি এই 7খন ৰাজ্যক সাতভনীৰ দেশ বোলা হয়। অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা এই কেইখন ৰাজ্য চুবুৰীয়া ৰাজ্য আৰু 2002 চনত ছিকিমকো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা কৰা হৈছিল। উত্তৰ পূব ভাৰতৰ চাৰিসীমাত কি বিদেশী ৰাষ্ট্ৰ আছে? এইফালে তোমালোকে চাব পাৰা। উত্তৰ ফালে আছে আপোনাৰ ভূটান আৰু তিব্বত চীন দেশৰ অংশ, আৰু পূব ফালে ম্যানমাৰ অৱস্থিত, দক্ষিণ আৰু পশ্চিম ফালে বাংলাদেশ অৱস্থিত। ইয়াত বিভিন্ন ৰাজ্য, নাগালেণ্ডৰ বিষয়ে, মেঘালয়ৰ বিষয়ে দিয়া আছে। ইয়াত দিছে মেঘালয় কিয় পৰ্যটকসকলৰ আকৰ্ষণৰ স্থলী? কেলৈ আকৰ্ষণ দিছে ইয়াত? মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। মেঘালয়ৰ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। পৰ্যটকসকলৰ আকৰ্ষণ থলী হৈছে বৰপানী হ্ৰদ, জলপ্ৰপাত, ৰোড ব্ৰিজ আদি। এইবোৰৰ কাৰণে মেঘালয় পৰ্যটকসকলৰ খুব আকৰ্ষণৰ থলী হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ বিষয়ে দিয়া আছে ইয়াত। মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত? আমি 124 নম্বৰ পৃষ্ঠাত দিয়া আছে মালভূমি। ইয়াত দিয়া আছে উত্তৰ পূব মালভূমি অঞ্চলটো মেঘালয় আৰু কাৰ্বি মালভূমিৰে গঠিত। গতিকে মেঘালয়ৰ কথা লিখি দিবা তোমালোকে প্ৰথমটো। তাৰপিছত উত্তৰ পূব ভাৰতৰ কোন কেইখন ৰাজ্যত সমভূমি আছে? সমভূমিৰ কথা 125 নম্বৰ পৃষ্ঠাত দিয়া আছে সমভূমি। ইয়াত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি, বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমভূমিয়ে প্ৰধান। দিছে অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পৰ্বতমালা অৱস্থিত? ইয়াত দিয়া আছে অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চল। তাৰপিছত ইয়াত অসমত কি গুৰুত্বপূৰ্ণ স্থান আছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত এখন তালিকা প্ৰস্তুত কৰিব লাগিব। ঠাইৰ নাম আশাৰীকান্দি, জিলাৰ নাম লিখিব লাগিব ধুবুৰী, ঠাইখন কিয় গুৰুত্বপূৰ্ণ, টেৰাকোটা শিল্প। ঠিক আছে, পাছৰখিনি লিখি দিছোঁ ইয়াতে। ইয়াত চোৱা অসমৰ কেইটামান ঠাইৰ নাম, জিলাৰ নাম আৰু ঠাইখন কিয় গুৰুত্বপূৰ্ণ। ইয়াত আশাৰীকান্দিৰ বিষয়ে লিখা আছে। সৰ্থেবাৰী বৰপেটাত আছে, কাঁহ শিল্পৰ কাৰণে ঠাইখন বিখ্যাত। শুৱালকুছি কামৰূপত আছে, বস্ত্ৰ শিল্পৰ কাৰণে গুৰুত্বপূৰ্ণ। মাজুলী জিলাৰ নামো মাজুলী হ'ব, মুখা শিল্পৰ কাৰণে এই ঠাইটো বিখ্যাত। গতিকে তোমালোকে লিখি ল'বা এইটো। এতিয়া আমি অনুশীলনীলৈ আগবাঢ়িছোঁ। এক উত্তৰ লিখা। প্ৰথমতে আমি প্ৰশ্নবোৰ পঢ়ি লৈছোঁ, তাৰপাছত তোমালোকক মই উত্তৰবোৰ লিখি দিম। ক নম্বৰ, উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। খ নম্বৰ, উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। গ নম্বৰ, উত্তৰ পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়। ঘ নম্বৰ, উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। 1 নম্বৰ ক, উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। এই উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্য হ'ল অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম। 1 নম্বৰ খ, উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ কেইটামান উল্লেখযোগ্য জনগোষ্ঠী হ'ল বড়ো, কাৰ্বি, আহোম, মিচিং, ৰাভা, খাচী, জয়ন্তীয়া, গাৰো, মিজো, আও, আদি আৰু মণিপুৰী। 1 নম্বৰ গ, উত্তৰ পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূব ভাৰতত 7খন চুবুৰীয়া ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা এই কেইখন ৰাজ্য একেলগে থকাৰ বাবে সাতভনীৰ দেশ বুলি কোৱা হয়। 1 নম্বৰ ঘ, উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। এই উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাই হ'ল অৰুণাচলৰ টাৱাং, অসমৰ হাফলং আৰু মেঘালয়ৰ শ্বিলং। ক অংশৰ লগত ক অংশ মিলাই লিখা। এইটো মিলাই দিব লাগে। ক অংশ, খ অংশ। দিয়া আছে অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। গতিকে অৰুণাচল প্ৰদেশ ইটানগৰত মিলাই দিবা। নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। তাৰপিছত আহিলে ত্ৰিপুৰাৰ ৰাজধানী হৈছে
আগৰতলা। তাৰপিছত আহিব মণিপুৰ। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। তাৰপিছত হৈছে মিজোৰাম। মিজোৰামৰ ৰাজধানী হৈছে আইজল। 3 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। ক মেঘালয়ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। গতিকে এই উত্তৰবোৰ মই লিখি দিছোঁ তলত, তোমালোকে চাই ল'বা। ইয়াত তোমালোকে দেখা পাইছে অৰুণাচল প্ৰদেশ ইটানগৰৰ লগত মিলাই দিবা, নাগালেণ্ড কহিমাৰ লগত, ত্ৰিপুৰা আগৰতলা, মণিপুৰ ইম্ফল, মিজোৰাম আইজলৰ লগত মিলাই দিবা। এতিয়া 3 নম্বৰটো খালী ঠাই পূৰ কৰা। ক নম্বৰ মেঘালয়ৰ মৌচিনৰামত লিখিবা পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। খ নম্বৰ মণিপুৰ ৰাজ্যৰ লকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বিশদ হ্ৰদ। গ নম্বৰ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। ঘ নম্বৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম। ঙ নম্বৰ নংখ্ৰেন খাচীসকলৰ এটা উৎসৱৰ নাম। 4 নম্বৰ তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক নম্বৰ বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। ইয়াৰ উত্তৰবোৰ মই লিখি দিছোঁ। বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। উত্তৰটো হ'ব বৰ্তমান নাগালেণ্ড ৰাজ্যখন আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। খ নম্বৰটো কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত। উত্তৰটো হ'ব কাৰ্বি আংলং জিলা মালভূমিৰে গঠিত। 4 নম্বৰ গ অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলৰ হিমালয় পৰ্বতমালা অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। 4 নম্বৰ ঘ ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত। উত্তৰটো হ'ব ত্ৰিপুৰা ৰাজ্যখন পাহাৰ আৰু সমভূমিৰে আবৃত। 4 নম্বৰ ঙ মিজোৰামত লকটক হ্ৰদ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰত লকটক হ্ৰদ আছে। 5 নম্বৰ প্ৰশ্ন কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা। ইয়াৰ উত্তৰটো হৈছে 6 নম্বৰ উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল নদ-নদী, পৰ্বত পাহাৰেৰে ভৰা আৰু বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল। মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়। এই ৰাজ্যত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। মণিপুৰত বিখ্যাত লকটক হ্ৰদ আছে। ত্ৰিপুৰাত বাঁহ, বেত আৰু ঔষধি উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমৰ কাজিৰঙা বিশ্বৰ প্ৰাকৃতিক ঐতিহ্যৰ থলী। এই ৰাজ্যৰ মাজুলী এটা উল্লেখযোগ্য নদীদ্বীপ। অৰুণাচলৰ টাৱাং, অসমৰ হাফলং, মেঘালয়ৰ শ্বিলং অতি স্বাস্থ্যকৰ ঠাই। এনেধৰণৰ অনেক বৈশিষ্ট্যৰে ভৰি থকাৰ বাবে ভাৰতৰ উত্তৰ পূব ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।